Welcome back to my channel Bitika's vlog. আজি মই মটন কাবাব বনাম সেইকাৰণে আপোনালোকক দেখুৱাই দিও বুলি ভাবিছো কি কি লাগে মটন কাবাব বনাবলে আপোনালোকক অকমান ইনগ্ৰেডিয়েন্টছ খিনি মই দেখুৱাই দিও এয়া অকমান মটন লৈছো আৰু মোৰ ঘৰত ভঙা বিস্কুট আছিল সেইকাৰণে মই বিস্কুটকে গুড়া কৰি লৈছো তাৰ পিছত বেসন আছিলে বেসন গুলি লৈছো আৰু আলু এটাই লৈছো পিয়াজ লৈছো কাটি পেলাই আৰু কেঁচা জলকীয়া কেটামান কাটি লৈছো মটন খিনি মই গ্ৰাইন্ডাৰত গ্ৰাইন্ড কৰি লৈছো এয়া মটন লৈছো এয়া মই মটন খিনি গুড়া কৰি লম এতিয়া মিক্সিত মাৰি এয়া মই আলুখিনি পিটিকা কৰি ললো একো দিয়া নাই পিয়াজ জলকীয়া আৰু অকমান নিমখ দিছো এতিয়া মই ইয়াতে মটনখিনি দি দিম তাৰ পিছত মই হানি পেলাই বল কৰি লম বলকিটা বনাই ললো আলুখিনি এয়া গুটেখিনি হানি পেলাই মিক্স কৰি পেলাই মই বলকিটা কৰি ললো এতিয়া বলকিটা মই কি কৰিম ইফালে মই কেৰাহীটো পাতি দিছো আৰু তেল গৰম হৈ আছে মোৰ এতিয়া এই বেসনত এনেকে মই লেটিয়াই দিম তাৰ পিছত মই বিস্কুটৰ গুড়া এনেকে দি দিম এতিয়া মই ইয়াত দি দিলো আপুনি গেছটো কমাই ৰাখিব এয়া এনেকে বেসনত আপোনালোকে এনেকে বেসনত লেটিয়াই ল'ব লৈ পেলাই এনেকে বিস্কুট থাকে গুড়া কৰি পেলাই এনেকে দি ল'ব এয়া কাবাবখিনি মোৰ ৰেডি হৈ গ'ল আপোনালোকেও ঘৰতে বনাব পাৰিব আৰু আলহী আহিলে পটককে বনাই কৰি দিবও পাৰিব বেছি সময় নালাগে আপোনালোকে ট্ৰাই কৰিবচোন আৰু মোক কমেন্টত জনাব আৰু যদি মোৰ এই ৰেচিপিটো আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নতুন হ'লে সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো বজাই দিব অন্য এটা ৰেচিপিত আকৌ লগ পাম